ৰূপহীহাটৰ আমবাগানত ভয়াবহ পথ দুৰ্ঘটনাত নিহত এজন। ৰূপহীহাটৰ আমবাগানত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন। দ্ৰুতবেগী বলেৰো বাহনে মহতিয়াই চিটিকাই পেলালে গাখীৰ ব্যৱসায়ী চাইকেল আৰোহী। থিতাতে নিহত ব্যক্তিজন লাওখোৱাৰ শ্যাম বিহাৰী। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বলেৰো বাহনখন। বলেৰো বাহনখনৰ অনুসন্ধান অব্যাহত ৰাখিছে আমবাগান আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট DNA 24 আছাম। হয়, আজি ইংৰাজী 14/10/2022 দিনৰ প্ৰায় 2:15 বজাত এখন বলেৰোৰ পিকআপ ভেন, উক্ত পিকআপ ভেনখনে তেওঁ লাওখোৱা ফালৰ পৰা আহি আমবাগানৰ ফালে গৈ থকা অৱস্থাত অতি তীব্ৰ তথা অসাৱধানভাৱে গৈ আছিল। আৰু গৈ থাকোঁতে তাৰ বিপৰীত দিশৰ পৰা এখন চাইকেলত এজন আৰোহী আহি আছিল। তেওঁক খুন্দা মাৰি ৰাস্তাৰ পৰা খাৰৈত চিটিকাই পেলাই, ফলত তেওঁ ঘটনাস্থলীতে নিহত হয়। আৰু ইতিমধ্যে আমি যিজন চাইকেলিষ্ট স্থানীয় লোকক সোধপোছ কৰি গম পাইছোঁ যে তেওঁ আমাৰ স্থানীয় বাসিন্দা। তেখেতৰ নাম আমি শ্যাম বিহাৰী বুলি গম পাইছোঁ। তেখেতৰ বয়স 55 বছৰমান হ'ব। তেওঁ লাওখোৱা তিনিআলি হয়, যিখন গেট আছে গেটৰ ওচৰত বুলি মই ইতিমধ্যে মই উক্ত পলাই যোৱা বলেৰো পিকআপখন ধৰিবৰ বাবে আমি অল কনচাৰ্ণ মেছেজ দিছোঁ আৰু মই নিজেও টেলিফোনত জনাইছোঁ সকলোকে। হয়, এই বিষয়ে আমি উক্ত গাড়ীখনৰ সন্ধান উলিয়াবৰ বাবে আমি পূৰ্ণ গতিত আমি তদন্ত চলাই আছোঁ। গাড়ীখনৰ সম্ভেদ পালে আপোনালোকক আমি এই বিষয়ে জনাম। যিজন মানুহ মৃত্যু হৈছে তেখেতৰ বয়স 55 বছৰমান বুলি জনাইছে। আমবাগান মহব্বৰ আলী। ইয়াতে পথ দুৰ্ঘটনা হৈছে। প্ৰথমতে মই অকণমান পিছত দেখা পাইছোঁ। প্ৰথমতে মোৰ দেৱৰে দেখা পাইছে, পিছত মই পিছফালে আছিলোঁ। পিছফালৰ পৰা আগুৱাই আহি দেখা পাইছোঁ যে মানুহজনক মাৰি থৈ গাড়ীখন গুচি গ'ল। আমি ৰখাবলৈ গাড়ীখন চেষ্টা কৰিছোঁ, কিন্তু গাড়ীখন নৰখালে। বলেৰো গাড়ী। মানুহজনক চিনি পোৱা নাই। নাই, গাড়ীটোও চিনাক্ত কৰিব পৰা নাই। গাড়ীখন মানুহজন আমবাগানৰ পৰা লাওখোৱা পিনে গৈ আছিলে আৰু গাড়ীটো লাওখোৱাৰ পৰা আমবাগান পিনে গৈ আছিলে। মুখামুখি সংঘৰ্ষ হৈছে। খুন্দিয়াই একদম চাইকেলটো ভাঙিলে আৰু মানুহজন একদম লগে লগে থিতাতে নিহত হৈছে। পূৰ্বৰ পৰা হৈ আছে। পৰহি দিনাও এনেকুৱা এখন গাড়ীয়ে এটা সৰু গৰু পোৱালি মাৰি থৈ গৈছে। প্ৰায়ে মাজে মাজে এনেকুৱা ঘটনা হৈয়ে থাকে, সঘনাই হৈ আছে। এতিয়া কাৰ ভুলৰ কাৰণে হৈ আছে কেনেকৈ ক'ম? গাড়ীৰ ভুলৰ কাৰণে হৈ আছে, কাৰণ মানুহ যিহেতু নিজৰ ছাইডতে আছে আৰু গাড়ী যিহেতু ৰং ছাইডৰ পৰা আহিছে, গাড়ীয়েতো ৰং ছাইডৰ পৰা আহি খুন্দিয়াইছে।